নমস্কাৰ বন্ধু বান্ধৱীসকল জ্যোতি পলাছ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মাজুলী জেৰেঙাইমুখ কলেজৰ 20টা পদৰ বিজ্ঞাপন ওলাইছে। এই 20টা পদৰ বিজ্ঞাপনৰ সবিশেষ জানিবলৈ মোৰ ভিডিঅ'টো অন্তিম পৰ্যায়লৈ চাওক আৰু শিক্ষা আৰু চাকৰি সম্পৰ্কীয় ইনফৰমেশ্যন পাই থাকিবলৈ মোৰ চেনেলটো শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক। বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, মাজুলী জেৰেঙাইমুখ কলেজৰ 20টা পদৰ কাৰণে বিজ্ঞাপন প্ৰকাশ পাইছে। এই 20টা পদ হৈছে এছিষ্টেণ্ট প্ৰফেচৰ, লেবৰেটৰী এছিষ্টেণ্ট আৰু লেবৰেটৰী বিয়েৰাৰ পদত। এছিষ্টেণ্ট প্ৰফেচৰ মেথমেটিক্সৰ কাৰণে 3টা পদ ওলাইছে, কেমেষ্ট্ৰিৰ কাৰণে 3টা পদ ওলাইছে, বটানীৰ বাবে 3টা পদ ওলাইছে, ফিজিক্সৰ বাবে 3টা পদ ওলাইছে, জুলজিৰ বাবে 3টা পদ ওলাইছে আৰু লেবৰেটৰী এছিষ্টেণ্টৰ 1টা পদ আৰু লেবৰেটৰী বিয়েৰাৰ 4টা পদ ওলাইছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন এছিষ্টেণ্ট প্ৰফেচাৰৰ কাৰণে তেওঁ নিৰ্দিষ্ট বিষয়ত MA পাছ হোৱাৰ উপৰিও 50% মাৰ্কছৰ সৈতে উত্তীৰ্ণ হ'ব লাগিব। তেওঁ নেট, স্লেট অথবা ছেট থাকিব লাগিব। যিবিলাক PhD হোল্ডাৰ কেণ্ডিডেট আছে তেওঁলোকৰ বাবে 5% ৰিলেক্সেশ্যন থাকিব। এজন কেণ্ডিডেটে MPhil PhD চেমিনেৰ পেপাৰ্ছ পাব্লিকেশ্যনছ থাকিলে তেওঁলোকক পষ্টটোৰ বাবে অগ্ৰাধিকাৰ দিয়া হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন ফৰ লেবৰেটৰী এছিষ্টেণ্টৰ কাৰণে তেওঁ যিকোনো ষ্ট্ৰীমৰ পৰা আৰ্টছ, ছায়েন্স, কমাৰ্চৰ পৰা গ্ৰেজুৱেট হ'ব লাগিব। তাৰ উপৰি তেওঁ কম্পিউটাৰ যিখিনি বেছিক নলেজ তেওঁ সেইখিনি জানিব লাগিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন ফৰ লেবৰেটৰী বিয়েৰাৰ বাবে তেওঁ HSLC বা সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। এইজ অফ কেণ্ডিডেটছ অৰ্থাৎ প্ৰাৰ্থীৰ বয়স 18 বছৰ তলৰ আৰু 38 বছৰ ওপৰৰ হ'ব নোৱাৰিব। কিন্তু SC, ST বা PWD কেণ্ডিডেটছৰ কাৰণে 5 বছৰ আৰু OBC, MOBC কেণ্ডিডেটৰ কাৰণে 3 বছৰ ৰিলেক্সেশ্যন থাকিব। আবেদনকাৰীয়ে 2500 টকা এছিষ্টেণ্ট প্ৰফেচৰৰ কাৰণে আৰু লেবৰেটৰী এছিষ্টেণ্টৰ কাৰণে 100 টকা মাচুল কলেজৰ বেংকৰ একাউণ্টত দিব লাগিব। কিন্তু লেবৰেটৰী বিয়েৰাৰ কাৰণে কোনো ধৰণৰ মাচুল দিব নালাগে। লেবৰেটৰী এছিষ্টেণ্ট আৰু লেবৰেটৰী বিয়েৰাৰ পদসমূহ ষ্টেণ্ডাৰ্ড ফৰ্মৰ যোগেদি আবেদন কৰিব পাৰিব। প্ৰাৰ্থীসকল পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট থাকিব লাগিব আৰু তেওঁলোকে স্থানীয় ভাষা জানিব লাগিব। অসম্পূৰ্ণ আবেদনসমূহ ৰিজেক্ট কৰা হ'ব আৰু ইণ্টাৰভিউ ডেট কলেজৰ ৱেবছাইটত প্ৰকাশ পাব। কোনো ধৰণৰ ডিয়াৰনেছ এলাউন্স আৰু টি এলাউন্স দিয়া নহ'ব।